হেল্ল' বন্ধু বান্ধৱীসকল, মইনো আজি কেনেদৰে জিকা বিলাহী লগত মাছৰ তৰকাৰী আঞ্জাকণ বনালোঁ তাকে চাওঁগৈ আহকচোন। এয়া মই বিলাহী 3টা কাটি লৈছোঁ, লগতে কেঁচা জলকীয়া 3টা লৈ লৈছোঁ। আনফালে এয়া জিকা গুচাই লৈছিলোঁ বাকলি, আৰু লগত আলু 2টা লৈছোঁ। এইখিনি মই এতিয়া জিকাখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। সকলো জিকাখিনি কাটি ল'ম। কাটি লৈ তাতে মই আলু 3টা যিহেতু লৈছোঁ, আলু 3টাও তাতে যুক্ত কৰি দিম। মই বিলাহীখিনি পিচি নলওঁ, বিলাহীখিনি তেনেদৰে তেলত দি দিম। পিঁয়াজ এটা, ডাঙৰ পিঁয়াজ এটা লৈ লৈছোঁ, সেইটো কাটি লৈছোঁ। সকলোখিনি যোগাৰ কৰি লৈছোঁ। আনফালে মই মাছ কেইপিচ এইফালে এয়া হালধি নিমখ হালধি থৈ লৈছিলোঁ ধুনীয়াকৈ। এইফালে মোৰ কেৰাহী গৰম হৈ আছিলে, কেৰাহীখন পাতি থৈছিলোঁ। তেল গৰম হ'লত মই মাছ কেইপিচ তাতে দি দিলোঁ। মাছ কেইপিচ অলৰেডি মোৰ ভজা হৈ গ'ল। ভজা হ'লত যিখিনি তেল ৰখি গৈছিলে সেই তেলতে মই এতিয়া তাতে পাঁচফোৰণ 2টামান দি দিম। আপোনালোকে তেলত যি দিয়ে দিব, আপোনালোকৰ নিজৰ ইচ্ছা। যিহেতু মই বিলাহী দিম সেয়েহে মই পাঁচফোৰণ দিছোঁ। পাঁচফোৰণে দি তেল মাৰিলে বহুতে ভাল লাগে খাই। তাতে মই তেজপাত এখিলা দি দিলোঁ। যিহেতু মই কেঁচা জলকীয়া দিম সেইটো কাৰণে মই ইয়াতে শুকান জলকীয়া ব্যৱহাৰ কৰা নাই। এই পাঁচফোৰণখিনি ফুটাৰ পিছতে মই পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা টাইপৰ হ'ব তেতিয়া তাতে মই যিখিনি খুন্দি ৰাখিছিলোঁ আদা নহৰু, সেই খুন্দি ৰখা আদা নহৰু পেষ্টটো তাতে দি দিম। দিয়াৰ পাছত সেইখিনিও ভালধৰণে অলপ ভাজি ল'ম। যিহেতু আদা নহৰু চেণ্টটো যোৱালৈকে ভাজি ল'ম, বেছি ভাজিলে বেয়া লাগে যিহেতু, সেয়েহে অলপ আদা নহৰু চেণ্টটো যোৱালৈকে এনেদৰে ভাজি থাকিম। যেতিয়া আদা নহৰু চেণ্টটো যাব তাতে মই বিলাহীখিনি এড কৰি দিম। এতিয়া মই এয়া গোটেইখিনি যিহেতু অলপমান ভজা হৈ গৈছে সেয়েহে মই বিলাহীটো তাতে দি দিম। বিলাহীখিনি তাত দি দিয়াৰ পিছত গোটেইখিনি এড কৰাৰ পিছত মই তাতে নিমখ হালধি জোখমতে দি দিম। আপোনালোকৰ নিজৰ জোখত নিমখ হালধি দি ল'ব। যিহেতু মই নিজৰ জোখতে মই নিমখ হালধিটো দিম। মই হালধি 1 চামুচ দিম আৰু নিমখ 1 চামুচ দিম। বিলাহীখিনি এনেদৰে মই ভাজি ল'ম। এয়া দেখিছেনে, গোটেইখিনি একেলগতে এনেদৰে ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই নিমখ হালধিটো এড কৰি দিম। নিমখ হালধি এড কৰাৰ পাছত মই গোটেইখিনি আকৌ এবাৰ ভাজি থাকিম। লৰাই লৰাই যেতিয়া বিলাহীটো সম্পূৰ্ণ ভাজ খাই যাব, কাষত যেতিয়া তেল বিৰিঙিব তেতিয়া মই কাটি ৰখা পাচলিখিনি দি দিম। জিকা আৰু আলু দি দিম। যিহেতু মাছটো ভাজিয়ে থৈছোঁ মই, সেয়েহে মই এইফালে মই বিলাহীটো অলপমান ভালকৈ ভাজি ল'ম। ভজাৰ পাছতে মই এয়া দেখিছেনে, বিলাহীটো ধুনীয়াকৈ হৈ গ'ল। এই কাষতে এয়া তেল বিৰিঙি গৈছে, তেল বিৰিঙি যোৱালৈকে ৰখাই দিলোঁ। তাৰপাছতে মই এতিয়া জিকা আলুখিনি তাতে এড কৰি দিলোঁ। এড কৰি ধুনীয়াকৈ গোটেইখিনি সংমিশ্ৰণ কৰি দিলোঁ। সংমিশ্ৰণ কৰাৰ পাছত ধুনীয়াকৈ জিকাৰ পৰা যিহেতু পানী ওলায় সেয়েহে পানী অকণমান ওলাই যাবলৈ দিলোঁ, গাপ মাৰি দিলোঁ। ঢাকোনখন দি দিলোঁ। ঢাকোনখন দিয়াৰ পাছত চালোঁ এইয়া পানী ওলাইছিলে জিকাৰ পৰা। যিহেতু জিকা পানীতে ইতিমধ্যে সিজিয়ে গ'ল। মই আনফালে মই হিটাৰ জাৰটোত পানী এখিনি গৰম কৰি লৈছিলোঁ। যিহেতু জোখমতে মই পানীখিনি তাতে এড কৰি দিম। পানীটো গৰম কৰি ল'লে, উতলা গৰম পানী যদি আপোনালোকে তৰকাৰীবিলাকত দি দিয়ে খাই তেতিয়া খুবেই টেষ্টি লাগে। তাৰ টেষ্টটো বেলেগ হয়। যিহেতু মই এতিয়া মাছখিনি জিকাৰ পৰা যিখিনি পানী ওলাইছিলে তাতে মই মাছটো তাতে এড কৰি পেলাই অলপ লৰাই দিলোঁ। লৰাই দিয়াৰ পিছতে মই উতলাই থোৱা গৰম পানীখিনি দি দিলোঁ। গৰম পানী দিয়াৰ পাছতে ইতিমধ্যে মোৰ তৰকাৰী হৈ গ'ল। যদি ভাল পায় ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ